তাই না এটা সাঁথৰ কবা এটা জ্বলি থকা ঘৰ হা তাতে তিনজন মানুহ ৰখি আছিলে হা এজন মানুহ আহি কেনে এই তিনজন মানুহক খেদাই দিছে পিছত কি হৈছে পুলিচে আহি সেই মানুহজনক জেলত ভৰাই দিছে কাৰণটো কিয় কি কাৰণত তিনজন মানুহ জ্বলি থকা ঘৰৰ ওচৰত ৰখি আছিল হা এজন মানুহ আহিছে মানুহজন আহি কেনে তিনজন মানুহক খেদাই দিছে পিছত সেই মানুহজনক জেলত লৈ গৈছে পুলিচে কি কাৰণত জেলত লৈ গৈছে জ্বলি থকা ঘৰৰ ওচৰত তিনিজন মানুহ ৰখি আছিলে এজন মানুহ আহি কেনে সেই তিনজন মানুহক খেদাই দিছে পিছত সেই মানুহজনক পুলিচে ধৰি লৈ গৈছে কাৰণটো কিয় এইটোৱে সাঁথৰ पागल औरत तुझे अक्ल है तू क्या बोल रही है चुप चुप हो जा सातवीं फेल चुप एक शब्द नहीं ঘৰ জ্বলাই দিয়া নাই মানুহজনে ঘৰ জ্বলাই দিয়া নাই কি কাৰণত ধৰি লৈ গৈছে পুলিচে फटाफट जल्दी देखा आपने लापरवाही का नतीजा है চাওঁ ছোৱালী মানুহৰ মাথা কিমান মাথা খোজালে নহ'ব এনচাৰ দিব লাগিব অলপ আঁঠু খোজোৱা কাৰণ ছোৱালী মানুহৰ আঁঠুত মগজ থাকে ন কাৰণ তিনজন মানুহ যে ৰখি আছিলে সেই তিনজন মানুহ ফায়াৰ ব্ৰিগেডৰ আছিলে জুই নুমাব আহিছে সেই তিনজনকে যদি খেদাই দিছে সেইকাৰণে জুই নুমাব আহিছে খেদাই দিছে সেইকাৰণে ইয়াক জেলত লৈ গৈছে মই এনসারটো এইটো বুলি ভাবিছিলো बाप को भेज तेरे बस की बात नहीं